জয় হিন্দ ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল টিয়াৰ জব। তো বন্ধুসকল আপোনালোকৰ বাবে অতিকৈ যিটো ভাল খবৰ যে আমাৰ যিটো হোমগাৰ্ডৰ পদ আছিলে তো হোমগাৰ্ডৰ নতুন ৰিক্ৰুটমেণ্ট আমাৰ আহি গ'ল। আপোনালোকৰ যিখন নোটিছ সেইখন নোটিছ আপোনালোকক ভালদৰে এইটো ভিডিঅ' আপোনালোকে জনাই দিবলৈ চেষ্টা কৰিম। কাৰণ ইয়াতে কিমান হাইট লাগিব, কিমান চেষ্ট লাগিব, আপোনালোকে কিমান ৰানিং কৰিব লাগিব আৰু ইয়াতে চেলাৰী কিমান আৰু এজ লিমিট কিমান, তো সম্পূৰ্ণ ডিটেইলছত মই আপোনালোকক এইটো ভিডিঅ'ত আপোনালোকক জনাইছোঁ। নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইখিনিতে যদি আপোনালোকে আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে তো চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব, কাৰণ আমি প্ৰতিদিনে জব ৰিলেটেড ভিডিঅ' আপোনালৈ আগবঢ়াওঁ। তো বন্ধুসকল আমাৰ যিটো নোটিছ আহিছে তো আপোনালোক নোটিছখন দেখাই দিবলৈ চেষ্টা কৰিছোঁ। তো ইয়াতে যিটো আমাৰ ফাৰ্ষ্ট জব আছাম সেই ৱেবছাইটটোত আপোনালোকে গৈ আহে ইয়াত দেখিছে যিটো আমাৰ ভেকেঞ্চি যিটো আছাম পুলিচ হাবিলদাৰ হোমগাৰ্ড ৰিক্ৰুটমেণ্ট 2023। তো এইটো পদ আপোনালোকৰ মুকলি হৈছে। তো সবিশেষ আপোনালোকক জনাই আছোঁ। তো তললৈ এনেদৰে স্ক্ৰল ডাউন কৰিব আৰু এইটো দেখিছোঁ যিটো লাষ্ট ডেট আছে আমাৰ 31 তাৰিখ 1 মাহ 2023লৈকে এই প্ৰথম লাষ্ট ডেট। আৰু ইয়াৰ টোটেল ভেকেঞ্চি আছে 36টা, কাৰণ প্ৰথমে অলপকৈ দিয়ে সকলো পদতে। আৰু ইয়াতে যিটো পষ্ট আছে পষ্ট আপোনালোকে দেখিছে হাবিলদাৰ আৰু আপোনালোকে হোমগাৰ্ড, তো এইটো আপোনালোকৰ পষ্ট। আৰু এইটো অনলাইন এপ্লাই আৰু জব আছাম পুলিচ, সেইটো আৰু জব লোকেশ্যন হৈছে আছাম। আৰু যিটো এইটো দেখিছে আছাম হোমগাৰ্ড, তো আপোনাৰ তললৈ স্ক্ৰল ডাউন কৰিছোঁ ক'ত কিমানটা পদ আছে। তো কেটেগৰী ৱাইজত ইয়াতে ভাগ কৰি দিয়া হৈছে। তো ইয়াতে দেখিছে আনচাৰ্ভিচৰ ইউআৰ আপোনালোকৰ আছে 18টা, আৰু OBC MOBC আছে 9টা, SC সকলৰ বাবে আছে 3টা, ST সকলৰ বাবে আছে 4টা, ST এইচৰ বাবে আছে 2টা, আৰু টোটেল হৈছে 36টা আপোনালোকৰ পদ। আৰু তললৈ স্ক্ৰল ডাউন কৰিছোঁ যিটো আপোনাৰ ইণ্ডিয়ান আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব, তেতিয়াহে এই পদৰ বাবে আপোনালোকে এপ্লাই কৰিব লাগিব। আৰু যিটো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ অফিচ আছে তো তাতে আপোনালোকৰ নাম যদি এতিয়ালৈকে লগা নাই, কাৰণ এতিয়া অনলাইন যোগে হয়, আপোনালোকে নামটো লগাই লওক। আৰু যিটো সকলোতকৈ ডাঙৰ যিটো এজ লিমিট আছে তো এজ লিমিট আপোনালোকে 18ৰ পৰা 40 ইয়াৰলৈকে আপোনালোকৰ যিটো এজ লিমিট দিয়া হৈছে সেইটো বহুত বেছি দিয়া হৈছে। তো আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু 18ৰ পৰা 40 ইয়াৰলৈকে আপোনালোকৰ এজ লিমিট। আৰু যিটো 5 ইয়াৰ বঢ়াই দিয়া হৈছে ST সকলে ইয়াতে দেখিছে 45লৈকে এপ্লাই কৰিব পাৰিব। আৰু যিটো MOBC আৰু OBC আছে সিহঁতে 43লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'লে ইয়াতে আপোনালোকে যদি মেট্ৰিক পাছ কৰে তেতিয়াহ'লে আপোনালোকে এই প্ৰথমৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যদি আপোনালোকৰ NCC B যিখন চাৰ্টিফিকেট থাকে সেইখন আপোনালোকৰ থাকিলে ভাল। আৰু এইটো দেখিছে আৰু তলত আপোনালোক স্ক্ৰল ডাউন কৰিছোঁ। আৰু ইয়াতে চিলেকশ্যন প্ৰচেছ কেনেকুৱা হ'ব, তো পোনপ্ৰথমে যিটো ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব PET, তাৰপিছত আপোনালোকৰ ফিজিকেল ইভেঞ্চাৰী টেষ্ট হ'ব, তাৰপিছত আপোনাৰ মেডিকেল টেষ্ট, তাৰপিছত আপোনালোকৰ শেষত ৰিটাৰ্ণ এক্সাম, তাৰপিছত আপোনাৰ যিখন মেৰিট লিষ্ট তাৰপিছত সেইখন প্ৰকাশ পাব। আৰু ইয়াতে যিটো আপোনালোকৰ হাইট লাগিব, হাইট আমাৰ জেনেৰেল OBC MOBC আপোনালোকে 162.56 চেণ্টিমিটাৰ, আৰু মেইলৰ আপোনালোকৰ ফিমেলৰ লাগিব 154.94 চেণ্টিমিটাৰ, আৰু STH আৰু STPৰ বাবে লাগিব 16.02 চেণ্টিমিটাৰ, আৰু ফিমেলৰ বাবে লাগিব 152.40 চেণ্টিমিটাৰ। আৰু চেষ্টৰ বাবে আপোনালোকে 80 ইঞ্চি আপোনালোকে লাগিব, আৰু 5 ইঞ্চি আপোনালোকে ফুলাই দিব লাগিব। আৰু STHৰ বাবে 78 হ'লে হ'ব, আৰু 83 আপোনালোকে যিকোনো 5 ইঞ্চি ফুলাই দিব লাগিব। আৰু তললৈ আপোনালোকে স্ক্ৰল ডাউন কৰিছোঁ। ইয়াতে দেখিছে 40 মাৰ্ক আপোনালোকৰ ফিজিকেল ইভেঞ্চাৰী টেষ্টত টোটেলি 40 মাৰ্ক আপোনালোকৰ থাকিব। আৰু মেইল কেণ্ডিডেট ইয়াতে দেখিছে যিটো আমাৰ ৰানিং হ'ব সেইটো ইয়াতে 1600 মিটাৰ আপোনালোকৰ ৰানিং কৰিব লাগিব। আৰু যিটো লং জাম্প, এইটো লং জাম্প দেখিছে 335 চেণ্টিমিটাৰ আপোনালোকে লং জাম্প মাৰিব লাগিব, তেতিয়াহে আপোনালোকে এই প্ৰথমৰ বাবে চিলেকশ্যন হ'ব। আৰু যিটো ফিমেল আছে সিহঁতৰ বাবে আপোনালোকে 800 মিটাৰ আপোনালোকে দৌৰিব লাগিব, আৰু লং জাম্পটো 244 চেণ্টিমিটাৰ আপোনালোকে লং জাম্প মাৰিব লাগিব। আৰু তললৈ স্ক্ৰল ডাউন কৰিছোঁ ৰিটেন টেষ্ট আপোনালোকৰ ৰিটেন টেষ্টৰ বাবে ইয়াতে 50 মাৰ্ক আপোনালোকে দিছে। আৰু এইখিনি আপোনালোকৰ ছাবজেক্টখিনি দিছে কিৰ পৰা ক'ৰ পৰা মানে কিমান আপোনালোকৰ আহিব, তো এইখিনিতে আপোনালোকে ভালকৈ দেখি ল'ব। আৰু এপ্লাই লাইনটো আপোনালোকে ধুনীয়াকৈ কৰি ল'ব। তো চাইছে, আৰু ইয়াতে ডকুমেণ্টছ আপোনালোকে কি লাগিব এইখিনি দিছে। যিটো কৈছে এডমিট কাৰ্ডটো লাগিব, আৰু ইয়াতে HLCৰ আপোনালোকৰ পাছ কৰা চাৰ্টিফিকেটখন লাগিব, NCCৰ B আপোনালোকৰ যদি চাৰ্টিফিকেট আছে সেইখন লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ সেইখন লাগিব, আৰু আপোনালোকৰ যদি কাষ্ট চাৰ্টিফিকেট থাকে সেইখন। তো এইখিনি আপোনালোকৰ ডকুমেণ্টছ, তো ইয়াতে দেখিছে এইখিনি ডকুমেণ্টছ আপোনালোকৰ ভালদৰে লাগিব। আৰু এই প্ৰথম যে 31 জানুৱাৰী 2023 পৰা আপোনালোকে দেখিছে ইয়াতে ধুনীয়াকৈ লিখি দিছে। ষ্টাৰ্টিং ডেট হৈছে 2 তাৰিখ 1 মাহ 2023 পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব, আৰু লাষ্ট ডেট হৈছে 31 তাৰিখ 1 মাহলৈকে আপোনালোকৰ লাষ্ট ডেট। তো বন্ধু বান্ধৱীসকল যদি ভিডিঅ'টো আপোনালোকে অলপ ভাল পালে তো নিশ্চয় আপোনালোকে ভিডিঅ'টো শেষত
চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব। তো আজিলৈ এইখিনিয়ে আছিলে। জয় হিন্দ, বন্দে মাতৰম, জয় অসম।